আপোনালোকে যদি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ যদি ৰেলী বা আপোনালোকে ইণ্টাৰভিউ দিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব সো সেই চাৰ্টিফিকেটখনৰ বিষয়ে মই এখন ভিডিঅ'ত জনাম সো আপোনালোকে এটা কাম কৰিব আপোনালোকে ডেসক্ৰিপচন বক্সত এটা লিংক দি আছে তাত ক্লিক কৰিব সো ক্লিক কৰিলে আপোনালোকে আমাৰ এই অফিচিয়েল যেটো ওয়ার্ল্ড জব নিউজ ওয়েবসাইট হয় এখন সাইটত আহি যাব আৰু এইখন সাইটত অহাৰ পিছত আপোনালোকে মেনু বাৰত ইয়াত ক্লিক কৰিব ক্লিক কৰিলে লিংকস এটা অপশন দেখা পাব ইয়াত সো লিংকসত আপোনালোকে ক্লিক কৰি দিব সো ক্লিক কৰি দিলে নতুন এখন পেজত ৰিডাইৰেক্ট হ'ব আৰু আপোনালোকে তলত স্ক্ৰল কৰিব স্ক্ৰল কৰিলে ইয়াত একেবাৰে তলত এটা অপশন দেখা পাব মই আপোনালোকক হাইলাইট কৰি দেখুৱাই দি আছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ আনমেৰিড সাৰ্টিফিকেট সো এই আনমেৰিড সাৰ্টিফিকেটখনৰ আপোনালোকৰ প্ৰয়োজন হ'ব সো ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে সেই সাৰ্টিফিকেটখন আপোনালোকৰ মোবাইলত বা কম্পিউটাৰত আপোনালোক খোল খাব খোল কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকে সাৰ্টিফিকেটখন দেখা পাব চাওক এইখন আনমেৰিড সাৰ্টিফিকেট ফৰ্মেট হয় সো প্ৰথমতে এইখন ফিল আপ কৰি ল'ব আপোনালোকে আপোনাৰ প্ৰথমতে ইয়াত নেমটো এন্টাৰ কৰিব বা নেমটো লিখি ল'ব তাৰ পিছত আপোনাৰ দেউতাকৰ নাম লিখিব তাৰ পিছত আপোনাৰ ইয়াত এড্ৰেছটো লিখি ল'ব তাৰ পিছত নেক্সট 2 নম্বৰ অপচন যেটো দি আছে ইয়াত আপোনাৰ নামটো লিখিব তাৰ পিছত ইয়াত আপোনাৰ দেউতাকৰ নাম লিখিব ইয়াত চাওক ভেৰি ওয়েল এণ্ড হি ইজ আনমেৰিড সো এইখন আনমেৰিড সাৰ্টিফিকেট ফৰ্মেট হয় সো এইখন ফিল আপ কৰি আপোনাৰ যেটো গ্ৰাম পঞ্চায়ত আছে বা সৰপঞ্চ আছে বা ওয়ার্ড মেম্বার আছে তো তাৰ পৰা সিল স্ট্যাম্প ইয়াত অফিচিয়েল যেটো হয় এটো লৈ ল'ব সো ইণ্ডিয়ান আৰ্মি যেটো ৰেলী হয় এইখন সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তো সেই কাৰণে মই এইখন ভিডিও বনালো যাতে আপোনালোকৰ হেল্প হয় সো এইখন ইয়াৰ পৰা প্ৰিন্ট কৰি আপোনালোকে সাৰ্টিফিকেটখন বনাই ল'ব সো আজিলৈ ইমানেই থ্যাংক ইউ